এই মুহূৰ্তত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ADREৰ সেকেন্ড লিষ্ট প্ৰকাশ কৰা হৈছে ADRE Grd.3rd সেকেন্ড লিষ্টৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছিল সেকেন্ড লিষ্ট বা ৱেটিং লিষ্ট সন্দৰ্ভত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে চূড়ান্ত সিদ্ধান্ত অৱশেষত পুনৰ বহুতে লাভ কৰিব চাকৰি যিসকলে বঞ্চিত হৈছিল অলপ নম্বৰৰ বাবে উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকে পুনৰ চাকৰি লাভ কৰিব পাৰিব অভিষেক আপোনালোকক জনাব বিচাৰিছো আমাৰ চৰকাৰে একেলগে ৪৬৭০৩ গৰাকী লোকক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড কমিশ্যনত যিসকলে ইকুৱেল কাট অফ মাৰ্ক পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকীসকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিল সেই ইকুৱেল কাট অফ মাৰ্কছ পোৱা ফৰ্থ গ্ৰেড 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যেহেতু ইকুৱেল মাৰ্কছ পাইছিলে আৰু এতিয়া জইনিঙৰ পিছত যেহেতু বহুত কিছু পোষ্ট খালী ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কছ পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেহেতু খালী পোষ্ট আছে গতিকে এই পোষ্টত তেওঁলোকে